আমি আজি সমগ্র আসামৰ লগত কোকৰাঝাৰতো আমি PCV ভেকচিনৰ শুভাৰম্ভ কৰিছোঁ। এই ভেকচিনটো প্ৰথমতে মই কৈ লওঁ, খুবেই সেফ, কোনো ধৰণৰ মানে ভয়ৰ কোনো শংকা নাই আৰু বহুদিন আগৰ পৰা এইটো ভেকচিন চালু আছে। আমাৰ ইণ্ডিয়াতে 2017 চনৰ পৰা এই ভেকচিনটো চালি আছে বেলেগ ষ্টেটত, আমাৰ আসামত আজি উদ্বোধন হ'ল। ইয়াতে মই ক'ব বিচাৰিছোঁ গোটেই অসমত 7 লক্ষ চিলড্ৰেন এই ভেকচিনৰ পৰা উপকৃত হ'ব আৰু কোকৰাঝাৰৰ গোটেই জিলা যদি মই হিচাপ কৰোঁ মোটামুটি 15,800 মান হয়, মানে মোটামুটি 16,000 শিশু এই ভেকচিনৰ পৰা উপকৃত হ'ব। সিহঁতে নিউমোকক্কেল যিটো বেমাৰ, নিমনিয়া বেমাৰ, নিমনিয়া, মেনিঞ্জাইটিছ, সেপ্টিচিমিয়া এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা পাব। 3টা পালি দিয়া হয়। প্ৰথম পালি জন্মৰ পৰা 1.5 মাহ বয়সত দিয়া হয়, দ্বিতীয় পালি 3.5 মাহ বয়সত দিয়া হয় আৰু তৃতীয় পালি 9 মাহ বয়সত দিয়া হয়। 9 মাহ বয়সত বুষ্টাৰ ড'জ দিয়া হয়। তৃতীয় পালি মই সকলো ৰাইজক মই জনাব বিচাৰিছোঁ, সকলো অভিভাৱকসকলে আমাৰ শিশুসকলক সদায় আপোনালোকে বিভিন্ন ধৰণৰ টিকা চৰকাৰী হস্পিটেলত আহি পেলাই অলৰেডি লৈয়ে আছে। আপোনালোকে আমাৰ যিটো টিকাকৰণৰ কাৰ্ড, MCP কাৰ্ড বা TT কাৰ্ড বুলি যিটো কয়, তাতে চাব সেই ভেকচিনৰ নামটো অলৰেডি লিখাই আছে। আমাৰ বেলেগ বেজীৰ লগত যেনেকুৱা পলিঅ' খুৱাই দিয়া হয় আৰু যেনিবা পেণ্টাভেলেণ্ট ইনজেকশ্যন দিয়া হয়, ইয়াৰ লগতে এতিয়া এই PCV ভেকচিনটো সংযোজন কৰা হৈছে। তো আপোনালোকে নিৰ্ভয়ে এই বেজীটো দিব পাৰে, কোনো ধৰণৰ ভয়ৰ শংকা নাই। ইতিমধ্যে আপোনালোকে গম পাইছে বা জানে যে 500ৰো অধিক শিশু আমাৰ অসমত আক্ৰান্ত হৈছে, কিন্তু ইমান ডেঞ্জাৰ চিটুৱেশ্যনত অহা নাই, জাষ্ট খালি চিমটম দেখা দিছে। কোভিডত আক্ৰান্ত হৈ কোনো কেঁচুৱাৰ আজিলৈকে জীৱন যোৱা নাই বা আক্ৰান্ত হোৱা নাই। আমাৰ কোকৰাঝাৰ জিলাতো ফকিৰা গ্ৰাম অঞ্চলত যোৱাকালি পৰহি এজন কেঁচুৱা, 3 বছৰৰ কেঁচুৱা এই কোভিডত মানে আক্ৰান্ত হৈছে, কিন্তু এতিয়াও তেখেতৰ প্ৰাণ যোৱা নাই বা হেৰি হোৱা নাই। তো মই ভাবোঁ থাৰ্ড ৱেভ আহিব আৰু আমি সকলোৱে 18 বছৰৰ ঊৰ্ধে সকলো মানুহে যদি ভেকচিনটো লৈ লওঁ, তেনেহ'লে মই ভাবোঁ যে থাৰ্ড ৱেভৰ পৰা আমি প্ৰতিৰোধ কৰাৰ হেৰিটো পাম। কিয়না কেঁচুৱা মানুহটোৰ ঘৰৰ পৰা নোলায়, বাচ্চা শিশুটো ঘৰতেই থাকে, আৰু যদি কোভিডত আক্ৰান্ত হয় তেনেহ'লে আমি তেখেতক আক্ৰান্ত কৰিম। যদি আমি ভেকচিন লওঁ তাৰমানে আমি সেফ, তো মোৰ তাত আৰু কোভিড নাহে। তো মই যদি কোভিড লৈ ফুৰোঁ ভেকচিন নলৈ পেলাই, তেনেহ'লে মোৰ শিশুক আক্ৰান্ত হোৱাৰ চান্সেছটো বেছি। সেইকাৰণে প্ৰত্যেক ব্যক্তিসকল যদি ভেকচিন লৈ লয়, ভেকচিনেশ্যনটো হৈ যায়, তেনেহ'লে মই ভাবোঁ শিশুসকল ইমান কোভিডত আক্ৰান্ত নহ'ব আৰু থাৰ্ড ৱেভ আমাৰ কাৰণে ইমান ডেঞ্জাৰ নহ'ব। থেংক ইউ।